নমস্কাৰ বন্ধু-বান্ধৱীসকল, দ্য এনএছ ব্ৰেইন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে বিৰাটেই সুখবৰ, কাৰণ আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে 30 ডিচেম্বৰৰ আগত 7,000 শিক্ষা বিভাগৰ শিক্ষকৰ পদ তেওঁলোকে মুকলি কৰিব। আৰু এই শিক্ষকৰ পদসমূহ কিমান থাকিব, প্ৰাথমিক পৰ্যায়ত কিমান থাকিব আৰু এমিত কিমান থাকিব, তাৰ কাৰণে কোৱালিফিকেশ্যন কিমান হ'ব, সেই সম্পৰ্কে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। তো বন্ধু-বান্ধৱীসকল, প্ৰাথমিক পৰ্যায়ত থাকিব 3,830টা পদ আৰু এই পদখিনি হ'ব নিয়মীয়া। আৰু প্ৰাথমিক পৰ্যায়ত 589টা কণ্ট্ৰেক্সুৱেল পদ থাকিব আৰু লগতে মাধ্যমিক পৰ্যায়ত বা এমিত থাকিব 258টা পদ। এই গোটেইখিনি পদ এপ্লাই কৰাৰ ক্ষেত্ৰত টেট উত্তীৰ্ণ হ'ব লাগিব, প্ৰাথমিক পৰ্যায়ৰ ক্ষেত্ৰত এলপি টেট উত্তীৰ্ণ হ'ব লাগিব, লগতে ডিএলএড থাকিব লাগিব। আনহাতে মাধ্যমিক পৰ্যায়ত থাকিব লাগিব ইউপি টেট আৰু লগতে বিএড থাকিব লাগিব। তো বন্ধু-বান্ধৱীসকল, 30 ডিচেম্বৰৰ আগত এই পদসমূহ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব আৰু কেনেকৈ এপ্লাই কৰিব লাগে আৰু কি কিনো প্ৰশ্ন আহিব পাৰে, এই গোটেই সম্পৰ্কে আমি আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। তো ধন্যবাদ।